ক'বলৈ গ'লে ফাৰ্মখন মই ইমানখিনি পোৱালোহি অকল দেউতা আৰু মাৰ আশীৰ্বাদত। দেউতা আমাৰ বহুত কষ্ট কৰিলে। মই নথকা বছৰত ভাইটিয়ে বনাই লয়। পকাকৈ বনালে মানে কি হয়, মই পকাকৈ এইটো কাৰণে পচন্দ কৰোঁ মোৰ ফালৰ পৰা। জেগাটো বন্দিয়ে হৈ যায় মানে। সেইটো আপুনি এই থেপিটোত আপোনাৰ 30 মিনিট ধৰে, মই 30 মিনিট দি দিছোঁ। ভাল পোৱালি পাবলৈ হ'লে মানে আপুনি দানাখিনি ভাল কোৱালিটি খুৱাব লাগিব বিশেষ। নমস্কাৰ বন্ধুসকল, ডক্টৰ ফাৰ্মিং চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। গতিকে বন্ধুসকল, আজি জানো আহক এজনী গাহৰি প্ৰতিপালন কৰোঁতে কিমান টকাৰ খৰচ হয়, পোৱালি জগাৰ সময়ত কি কি সাৱধানতা ল'ব লাগে, গাহৰিজনী কি কি ভিটামিন খুৱাব লাগে, যে সকলো কথা আমি জানিব পাৰিম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই, যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এই ভাই পিক ব্ৰিডিং ফাৰ্ম এই আপোনালোকে দেখিছে, এয়া আপোনাৰ পটাছ পানী দেখিছে তল, পটাছ পানীয়ে প্ৰথমতে বহুকেইটা মই তিয়াই লওঁ। যাতে বাহিৰৰ বেমাৰ আজাৰ ফাৰ্মত প্ৰৱেশ নকৰে, আপোনালোকে এই ব্যৱস্থা কৰিব। পটাছ পানী সদায় ৰাখিব, যিসকল ফাৰ্ম চাব আহে বা নিজেও যেতিয়া বাহিৰৰ পৰা আহে পটাছ পানী ব্যৱহাৰ কৰিব। ফাৰ্মৰ মালিক হয় অৰ্থাৎ অপূৰ্ব, তেখেতে আজি সেয়া চাফাই কামত লাগি আছে। তেখেতক নিজে দানাও দিছোঁহি, চফাও কৰিছোঁ যথেষ্টখিনি। আজি বতৰো বেয়া, তাতে বতৰ বেয়া হোৱাৰ কাৰণে মানে কি দানাটো বনাবলৈ গুদাম ঘৰটো তেনেকৈ কমপ্লিট হোৱা নাই। এইটো যিটো আমাৰ এনেই এক্সট্ৰা এটা ৰুম ৰাখিছোঁ দানা পানীকে বৰ্তমান যোগাৰ কৰি থ'বৰ কাৰণে বা মানুহ ৰাতি থাকিবৰ কাৰণে, সেই ৰুমটোত আজি দানাবিলাক ৰেডি কৰিছোঁ। কৰি মেলি দানা পানী দি মেলি আজৰি হ'লোঁ। আৰু বৰ্তমান এই গলিটো অলপ লেতেৰা হৈ আছিলে, তাকে বুলি অলপ চফা কৰি দিওঁ। আৰু যিটো ড্ৰেইনটো মানে অকণমান লেতেৰা হৈ থাকিলে ভাল নালাগে বা গোন্ধ এটা ওলাই থাকে অলপ অলপকৈ, সেইটো কাৰণে ড্ৰেইনটো চফা কৰি দিছোঁ। তো নামটো? মোৰ নাম শ্ৰী জান গায়ল, মই অপূৰ্ব ডাঙৰ ভাইক। হয়, ঠিক আছে। আপুনি এবাৰ আপোনাৰ এইটো বেছিদিন এদিন আপোনাৰ 28 তাৰিখে জানুৱাৰী 28 তাৰিখে পোৱালি গ'ল। এতিয়া বৰ্তমান 13টা আছিলে, 13টা আছে। গোটেই 13টা আপোনাৰ বৰ্তমান এতিয়া সুস্থ বুলি ক'ব লাগিব। কেইটা আছে? 13টা। 13টা মতা পোৱালি মাইকী কিমান? মতাটো বহুত আহিলে বাৰু, মতা 13টা আহিলে, মাইকী 4জনী আহিলে বৰ্তমান। 4জনী আহিছে। হয়, অলপ মতা হৈ গ'লে অলপ প্ৰব্লেম হয়, কি বোলে মাইকী পোৱালি বেছি হয় ন। হৈ গ'ল এতিয়া বুকিং এইখিনি বুকিঙে হ'ল বাৰু। ইয়াৰ পোৱালি নাবাচিবলৈ মই ভাবিছিলোঁ এটামান হ'লেও ঘৰত ৰাখিম বোলো, কিন্তু মোৰ নিজলৈও এতিয়া নহ'লগৈ। পিছত চাব লাগিব আৰু যদি পাওঁ ৰাখিব তেনেকৈ। পৰিচয়টোতো আমি গম পালোৱেই, লগতে আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে এবাৰ জনাব নেকি? মোৰ পৰিয়ালত বৰ্তমান মা আছে, তাৰপৰা মোৰ মিছেছ, মই, তাৰপৰা মোৰ ভাইটি 3জন। এয়া মোৰ ডাঙৰ ভাইটি হয়। ইয়াৰ এজন ভাইটি গাটো বৰ ঠিক নাই, সি ঘৰতে আছে। আজি সি নোহোৱাৰ কাৰণে মই আহিবলগীয়া হ'ল, নহ'লে আমি 3জনে হ'ব প্ৰায় ঘৰত থকা অৱস্থাত। তাৰপৰা দেউতা আছিলে, মোৰ দেউতা 17 ছেপ্টেম্বৰ দিনা ঢুকাইছে। আৰু একচুৱেলি ক'বলৈ গ'লে ফাৰ্মখন মই ইমানখিনি পোৱালোহি অকল দেউতা আৰু মাৰ আশীৰ্বাদত। দেউতা আমাৰ বহুত কষ্ট কৰিলে। মই নথকা বছৰত ভাইটিয়ে যেতিয়া বাহিৰত আছিলে, তেতিয়া মা দেউতাই ফাৰ্মখন চায়। তেতিয়া বাৰু ফাৰ্মখন এনেকুৱা ইমান ডাঙৰ মানে মোকে বনাই লোৱা নাছিলোঁ মই। দেউতাই বহুত কষ্ট কৰিলে মানে, ৰাতিপুৱাৰ পৰা আদি কৰি মানে ৰাতি শোৱা মুহূৰ্তলৈকে দেউতা এনি টাইম লাগিয়ে থাকে মানে, চফা চিকুণৰ পৰা আদি কৰি দানা পানী অকলেই যোগাৰ কৰে। দেউতাই যিমানখিনি কৰি থৈ গ'ল মানে, সেইখিনি মই কেতিয়াও চিৰ জীৱন মানে পাহৰিব নোৱাৰোঁ। আৰু দেউতাৰ আশীৰ্বাদ নোপোৱা হ'লে কিজানি আজি আমি ইমানখিনি কৰিব নোৱাৰিলোঁ হ'লে, মা দেউতাৰ আশীৰ্বাদ নোপোৱা হ'লে। সেইখিনি ক্ষেত্ৰত মই দেউতাক সদায় দিন মানে মনত ৰাখিব লাগিব, দেউতাক আমাকে। হয়, তেওঁ গাহৰিক দানা কিদৰে দিয়ে এবাৰ চাওঁ আহক। দানাটো কম খাইছে তাই, সেইকাৰণে কম পৰিমাণে দিছোঁ। এইটো দি দিলোঁ। দিয়াৰ পিছত এইটো আমি যোনটো ধানৰ পৰা সিজাওঁ বুলি কৈছিলোঁ যে, এইটো পূৰা মানে ভাতৰ লিখা হৈ থাকে বস্তু, দেখিছে নাই? পূৰা ধানটো পিছাই লোৱাৰ পিছত এইটো দানা কম খোৱাৰ কাৰণে তাইক অলপ মই পৰিমাণটো কমকৈ দিছোঁ। ইয়াত অলপ দি দিলোঁ। এইটো তলত কি দিছে? এইটো কিনা যিটো পেকেট দানা, এইটো গডৰেজৰ যিটো ফিনিচাৰটো। হয়, এইটো। তাৰপৰা এতিয়া মই ইয়াত এইখিনি মানে দানাখিনি দিয়াৰ পিছত যিবোৰ টিংবিলাকত দানা লাগি থাকে যে, সেই দানা লাগি থকা পানীখিনি মানে গোটেই টিংখিনি ধুই পেলাই পানীখিনি একেলগে জমা কৰি লৈছোঁ। ইয়াৰ পানীকে দি দিম, এইখিনি পেলাই দিয়াতকৈ ইয়াতো অলপমান দানা চানা লাগি থাকে যে, ইয়াতো আছেতো দানা থাকি গৈছে অলপমান। পানীখিনি ইয়াত দি দিলোঁ। দিয়াৰ পিছত এইখিনি মই অলপ দেৰি এনেকৈ থাকিবলৈ দিম, কোমলাই দিম। মানে অলৰেডি আপোনাৰ অহা দেৰি হ'ল, মোৰ বাকী গোটেইখিনি গাহৰি দানা দি হৈ গ'ল। অকল এজনী দিবলৈ আছিলে, তাই মানে দানাটো অলপ তাই কম পৰিমাণে হৈছে, অলপ বেছি তাই ফেটছ হৈ গৈছে। এজনী গাহৰিক মানে কিমান পৰিমাণে দিব লাগে এবাৰ দানাটো? সেইটো আমাৰ এনেকুৱা হয়, আপোনাৰ এজনী গাহৰিক এই টেমাটো দেখিছে যে, এই টেমাটোত আধা কিলোতকৈ অলপ কম ধৰে। এই টেমাটোৱে চাই লওঁ বোলে গাহৰিজনী খোৱা বোৱাটো চব ঠিকেই আছে, বৰ্তমান তাৰ দানাবিলাক ঠিকেই খাই আছে, তেতিয়া টেমাটো 2 টেমা দি দিওঁ। তাৰপৰা ইয়াৰ অলপ দি দিওঁ। বোলে দানাটো কম খাইছে, তেতিয়া 1 টেমা বা 1.5 টেমা, বা কোনোবা দুজনী একেলগে থকা কেইজনীকতো আপুনি 5 টেমাও দিবলগীয়া হয় বা 4 টেমাও দিবলগীয়া হয় তেনেকৈ। তো এই কেতিয়া মই এটা বস্তু দিম, কেলছিয়াম, এইটো যিটো অষ্টভেট কেলছিয়াম হয়, এইটো মই অলপ দি দিম। এদাই হ'লগৈ। কিমান পৰিমাণে দিব লাগিব? এইটো এই থেপিটোত আপোনাৰ 30 মিনিট ধৰে, মই 30 মিনিট দি দিছোঁ। 30 মিনিট দিলোঁ। দিয়াৰ পিছত এইটো হৈ গ'ল।
এইটো হৈ গ'ল। এইখিনি এতিয়া নি পিনে তাইক দি দিমগৈ। ইয়াত অলপ দানা পৰি আছে, এইখিনি দি দিছোঁ। অলপ পাতল হৈছে, অলপমান ডাঠ কৰি দিওঁ, ইয়াত অলপ দি কিনে। তো দানাটো যদি খাবলৈ অকণমান এইটো আপুনি মানে গাভিনী গাহৰিক দিবনে না নৰ্মেল গাহৰি? এই গাহৰিটো এতিয়া মোৰ নৰ্মেল গাহৰি হয়, একো নাই। কেলচিয়ামটো আপুনি যিকোনো গাহৰিক ইউজ কৰিব পাৰে, গাভিনী গাহৰিক দিলেও একো প্ৰব্লেম নহয়, দিব পাৰে। এইটো হৈ গ'ল। এইটো এতিয়া আনি কিনে আমি তাইক খোৱা জেগাটো দি দিমগৈ। কষ্ট হয় বতৰ ডাৱৰীয়াৰ কাৰণে, পানী চানী পাতি কৰি বহুতখিনি জমা কৰি ল'ব লাগে। এইটো একদম পানী লাগে, বতৰ বেয়া। মোৰতো বনাই আছোঁ, আপুনি দেখিছে। সেইটো কাৰণে মই তাত অসুবিধা হোৱাৰ কাৰণে মই ইয়াত এই ৰুমটোত বনাই পিনে সিহঁতক ৰেডি কৰি তাত দিবগলীয়া হয় মানে তেনেকুৱা। আপুনি এইটো খালী কিয় কৰিছে? তাৰপৰা তালৈ কিয় খালী কৰিছে? এইটো মানে কি হ'ল, এতিয়াতো এইটো পূৰা ফিল আপ আছে, ফুল আছে। এইটো আৰু এইখিনি গধূলিলৈ হৈ যাব। তো ইয়াত যদি মই এগামলা এতিয়া গৈ বনাই থৈ দিওঁ, তেতিয়া মানে এইখিনি কাইলৈ ৰাতিপুৱা হ'ব, ঠাণ্ডা হৈ থাকিব। মানে এইখিনি গধূলি কাৰণে? এই দুখিনি গধূলিৰ কাৰণে হৈ যাব। এইটো খালী কৰি দিছোঁ, এইটো আকৌ সিজাব লাগিব যে, সেইটো কাৰণে হয়, ৰাতিপুৱা কাৰণে সিজাব লাগিব। ৰাতিপুৱা কাৰণে যদি আকৌ মই আজি সিজাই দিওঁ গধূলি মানলে, তেতিয়া মানে ৰাতিপুৱালৈ ঠাণ্ডা হৈ থাকিব, বা আকৌ ৰাতিপুৱাটো ইমান ৰাতিপুৱা সিজাবলৈ সময় নহ'ব, তেনেকুৱা মানে। এইখিনি কালি গধূলি সিজাই থোৱা হয়। এইখিনি হয়। এই দুটা খালী কৰি মই ইয়াত সিজাই দিম ৰাতিপুৱালৈ। মানে এবাৰ দুগামলা লাগে মানে? একবাৰ দুগামলা লাগি যায় কালি। না দুগামলা লাগে। কালি অলপমান দানা বাচি আছিলে, সেইখিনি দি দিয়াৰ কাৰণে এইখিনি বাচি গ'ল। মানে ষ্টকটো কৰি থ'বলগীয়া হয়, নহ'লে আপোনাৰ ঘপককৈ বেয়া হৈ যায়। গৰমে দিবলৈ মানে ঠাণ্ডা কৰি টাইম লাগে, বহুত দেৰি লাগে। ষ্টক নকৰিলে লৰালৰি হৈ যায় ন? লৰালি হৈ যায়, সেইটো কাৰণে আকৌ গাহৰিটো ভোকলৈ ৰখি থাকিব লাগিব। মই দেখাইছোঁ তেখেতে কি দানা ইউজ কৰে, ফিনিচাৰ কোনটো দানা ইউজ কৰে মই দেখাইছোঁ এবাৰ। এইটো গডৰেজ কোম্পানী হয় ফিনিচাৰ দানা। এইটো যিটো গডৰেজৰ ভাল হয় নহয় জানো? হয়। গডৰেজৰ মই এতিয়া বৰ্তমান গডৰেজে খুৱাই আছোঁ। গডৰেজৰ ৰিজাল্টটো ভালেই আছে বৰ্তমানলৈকে। এই যি মল দেখিছে, এইটো মল কি আপোনালোকে লগে চাফা কৰে নেকি? মানে ইয়াত এতিয়া আছোঁ কাৰণে লগে চাফা কৰি গৈছোঁ। কেলৈ মানে চাফা কৰি গ'লে মানে কি হয়, সিহঁতি আকৌ গছকি মেলি নহ'লে লেতেৰা কৰি দিয়াৰ লগে আকৌ পিছত কষ্ট হয়, ধুবলৈ মেলি অলপ টাইম লাগে। তো এতিয়া লগে উঠাই দিলোঁ, চাফা হৈ গ'ল। তো আমি পিছত মানে এতিয়া পাতলাকৈ পানীটো মাৰি হ'লেও দানাটো দিবলৈ ভাল লাগিব, নহ'লে আপোনাৰ সিহঁতি কি কয় গছকি মেলি গোটেই মানে অৱস্থা নাইকিয়া কৰি পেলাই। সেইটো কাৰণে লগে মানে উঠাই দিয়াৰ লগে ভাল হয় আৰু। এনেকৈ সদায় উঠাব নোৱাৰোঁ, আজি এতিয়া ইয়াত আছোঁ কাৰণে উঠাই গৈছোঁ। থকা সময়খিনি লাগি থাকোঁ মানে সিহঁতৰ লগতে। কৰিয়ে থাকোঁ। চফাটো যিমানে কৰিব সিমানে ভাল, কাৰণ কেলৈ আপোনাৰ যিকোনো বেমাৰ আজাৰৰ পৰা হওক বা যিকোনো ক্ষেত্ৰৰ পৰা হওক ভাল হয় মানে। চাফা চিকুণটো ভাল হয়। এতিয়া চাওক, এই গাহৰি ইমান ধুনীয়াকৈ মই গা পা ধুই ৰাখিছোঁ। এই যদি হাগি দিবলৈ হয়, ইয়াত হাগি মেলি তাই মুতি মেলি যদি তাতে খচি মেলি যদি তাই সেই গুখিনিৰ ওপৰত শুই দিবলৈ হয়, শুই দিয়াৰ লগে তাই গাটো কিমান লেতেৰা লাগিব দেখিবলৈ। কিন্তু এতিয়া আপোনাৰ গাটো ধুৱাই থকা ইমান ধুনীয়া চাফা দেখিছে, সেইটোৱে কথা মানে। আপোনাৰ চাফ চিকুণটো বেছি হৈ থাকিব মানে। হয়। কিছুমান হেৰিয়ৰ পৰা মানে পৰিত্ৰাণ পোৱা যায়, তেনেকুৱা মানে। এজনী যোৱা 28 তাৰিখে জগিছিলে, জানুৱাৰী 28 তাৰিখে জগিছিলে। হয়, পোৱালি মোৰ 13টা আছে। 13টাৰ ভিতৰত আপোনাৰ হেমচাৰ কালাৰ আহিলে 1 2 3 4 5 6টা কালাৰ হেমচাৰ। তাৰ বাকীখিনি আপোনাৰ মাকৰ লগতো নাহিলে, মাকৰ লগত এজনমান আহিছে, বাকী ফুটফুটি আহিছে কলা লাগি থকা তেনেকুৱা। বাপেকটো হেমচাৰ আছিলে, মাকজনী য়ৰ্কশ্বায়াৰ হয়। 13টা পোৱালি দিছে। পোৱালি 13টা আছে, তাৰ ভিতৰত 4টাহে মাইকী আহিলে, 4জনী মাইকী আহিলে, বাকী 9টা আপোনাৰ মতা আহিলে। বুকিংখিনি হৈ গ'ল, অলৰেডি এইখিনি বুকিং হৈ গ'ল। এইটো জগা আগমুহূৰ্ততে মোৰ 2-3জন মানুহ আহি পিনে বুকিং কৰি থৈ গ'ল। তাৰপৰা জগাৰ পিছত আকৌ যেতিয়া মই আপোনাৰ সেইদিনা ভিডিঅ'টোত কৈছিলোঁ যে জানুৱাৰী লাষ্টত আহিব বুলি, তেতিয়া লগে মানুহবিলাকে ফোন কৰি তেনেকৈ বুকিং কৰি এতিয়া শেষ হ'ল, বুকিং হৈ গ'ল গোটেইখিনি। কোন ঠাইৰ পৰা লৈছে মানে? এইখিনি আপোনাৰ আছে ধেমাজিৰ মৰিধলৰ পৰা এজন আহিছিলে, তেওঁ এটা ল'লে। তাৰপিছত ঢলাৰ পৰা আহিছিলে, তেওঁ লৈ থৈ গৈছে 2টা। তাৰপিছত আপোনাৰ এইফালে আমাৰ ফিলবাৰীয়ে হয় 4-5জনমান মানুহে লৈ থৈছে, 1-2টাকৈ তেনেকৈ কৰি, তেনেকুৱা আৰু। এতিয়া আপোনাৰ আকৌ আহিব মাৰ্চৰ 3 তাৰিখৰ পৰা কণ্টিনিউ। মাৰ্চত আহিব মোৰ 4জনীমান, তাৰপিছত আপোনাৰ এপ্ৰিলত ঠিক তেনেকৈ 4জনীমান আহিব, মে' মাহতো আহিব তেনেকৈ 3-4জনীমান, তেনেকুৱাকৈ পোৱালি আহি থাকিব বাৰু। গাহৰি জগা দিনাখনি মানে কি দিশ চাব লাগে সিহঁতৰ গাহৰিজনী? জগাৰ সময়ত মানে চাই থাকিব লাগে, যাতে পোৱালিটো যেতিয়া জগাৰ পিছত মানে মাকজনী তলত যাতে পোৱালিটো গৈ সোমাই নিদিয়েগৈ। মানুহটো আমি ইনটাইম লাগি থাকোঁ। আমি পোৱালি জগা দিনাখনিটো গম এটা পাওঁ, বা এটা আমাৰ টাইম থাকে যে ইমান টাইমত বা এই কি আমুক দিনাখনি তেওঁ জগিব বুলি গাহৰিজনী। সেই দিনটোত আমি সাজু হৈ থাকোঁ, নিজে ক'লৈকো নাযাওঁ, মই পৰাপক্ষত যাবলৈ চেষ্টা নকৰোঁ, বা সময় কাম থাকিলেও মই কিছুমান কাম এৰিবলগীয়া হৈ যায়। কাৰণ ইহঁতি জগাৰ লগে পোৱালিখিনি আপোনাৰ চাফ চিকুণ কৰিব লাগে, কোমল কাপোৰ দি গাটো মোহাৰিব লাগে। সিহঁতৰ মুখত যিবিলাক বীজাণু বা সিহঁতৰ ওলাই আহোঁতে জন্ম হৈ আহোঁতে যিবিলাক মানে বিজল থাকি থাকে, সেই বিজলবিলাক ভালকৈ মানে চাফা কৰি দিব লাগে। চাফা কৰা ঠিক 1 ঘণ্টামানৰ পিছতে আপোনাৰ নাড়ীটো কাটিব লাগে। নাড়ী কটাৰ পিছত আকৌ আপোনাৰ লগে দাঁত কাটিবলগীয়া হয়। বহুতখিনি মানুহেতো দেখোঁ মানে নেজো কাটি দিয়ে, বা নেজটো কাটি নিদিলেও আপোনাৰ ৰাবাৰ বান্ধি দিয়ে। কিন্তু মই ঠাণ্ডাটো বেছি পৰিছিলে কাৰণে ৰাবাৰ নাবান্ধিলোঁ, কাৰণ সিহঁতৰ ঠাণ্ডা বহুত যথেষ্ট পৰি থকাৰ কাৰণে আকৌ ৰাবাৰটো যদি বান্ধিবলৈ হয় এটা বিষ হয় ন, সেইটো কাৰণে মই নকৰিলোঁ। তাৰপৰা
লাইট দিবলগীয়া হৈছে। লাইটটো নিদিলে মানে ঠাণ্ডাটো বহুত পৰিছে, যথেষ্ট ঠাণ্ডা পৰিছে। আকৌ মাকক তেনেকৈ মই সেইদিনা হিটাৰ দিছিলোঁ, মা দেখিছে আমি তাত মই হিটাৰ বান্ধি দিছিলোঁ। সেই হিটাৰ ভাৱটো মাকক দিছিলোঁ, নহ'লে বহুত কঁপনি উঠে। তাৰপিছত আপোনাৰ লাহেকৈ সময় গৈ থাকে, 4 দিনত মই আইৰণ মাৰিলোঁ। ঠিক তেনেকৈ 5 দিনত মই বি কমপ্লেক্স মাৰিছোঁ। এতিয়া মই আপোনাৰ আকৌ 10 দিন বা 12 দিনত ডেৰমিন কৰাম। ডেৰমিন কৰাৰ পিছতে মই লিভাৰ খুৱাম আৰু 2 দিনমান। তাৰপিছত আকৌ 14 দিনত আইৰণ মাৰিম। আইৰণ মৰাৰ পিছত আকৌ 15 দিনত বি কমপ্লেক্স। আপোনাৰ 28 তাৰিখে জগিছিলে, এইটো আপোনাৰ 28 তাৰিখৰ পৰা 31লৈকে 4 দিন, এইফালে আজি আপোনাৰ 6 তাৰিখ, 10 দিনমান হৈছে মানে পোৱালিখিনি বয়স। জগা প্ৰথম দিনা কিবা মেডিচিন প্ৰয়োগ কৰিব লাগে নেকি? নাই একো মেডিচিন প্ৰয়োগ নাই কৰিব লাগে। আপোনাৰ যেতিয়া নাড়ীটো কটাৰ পিছত আপোনাৰ পটাছ পানী লগাই দিলে ভাল আৰু বেক্টেৰিয়াৰ কাৰণে বা কিবা কিবি বীজাণুৰ কাৰণে। নাড়ীটো যেতিয়া কাটি দিওঁ আমি ৰছীয়ে বান্ধি পেলাই, কাটি দিয়াৰ পিছত সেই মানে যেতিয়া তেজ চেজ ওলাই থাকে বা মাখিয়ে বেয়া কৰিব পাৰে, কিবা হ'লেও হ'ব পাৰে, সেইটো কাৰণে অলপ পটাছ পানীত দি পেলাই গুলি পেলাই নাড়ীটো তলফালে লগাই দিওঁ মানে। আপোনাৰ যিটো 10 দিনীয়া পোৱালি যে আছে, হয় হয়, এই পোৱালিটো আপোনাৰ কিমান দিনত আপুনি উলিয়াব পাৰিব ফাৰ্মৰ পৰা? এই পোৱালিখিনি আমি 50-55 দিনত উলিয়াব পাৰিম চাগে, চাই লওঁ গ্ৰথটোৰ ওপৰত কথা। এতিয়া ঠাণ্ডা যথেষ্ট পৰিছে বা পোৱালিও যথেষ্ট সৰহ যে 13টা পোৱালি। যদি গ্ৰথ ধুনীয়া হয় তেতিয়াতো 50-55 দিন উলিয়াব লাগিব, নহ'লেতো 60 দিনো থ'বগৈ লাগিব বা আৰু পাৰো কৰাব লাগিব। এনেই পোৱালি গ্ৰথটো ঠিকেই আছে। এইকেইটা পোৱালি আজি আপোনাৰ 8 দিন হৈছে, মিনিমাম আপোনাৰ 4 কিলোমান হ'ব, 8 দিন। এইটো কিমান দিন হৈছে? এইটো আপোনাৰ 8 দিন হৈছে। এইটো মতাই হয়, মতা পোৱালি? এইটো মতা পোৱালি হয়, মতা পোৱালি। মতা বেছিয়ে আছে? মতা 9টা আছে মোৰ, মাইকী 4জনী আছে, এইটো মতা হয়। মাইকী টান লৈ থাকিব। এজনী মাইকী হয়, এজনী মাইকী। ধৰি লওক আপুনি যিটো এতিয়া মাইকী পোৱালি আছে ন, হয় হয়, এইটো ডাঙৰ হোৱালৈকে এইটো আপোনাৰতো নিশ্চয় আকৌ পোৱালি দিব। পোৱালি দিলে কিমান টকা মানে কিমান টকাৰ খৰচ হয় এইটো আপোনাৰ? খৰচটো তেনেকৈ ঠিক মই একজেক্টলি উলিওৱা নাই। আপোনাৰ আন্তাজত কওঁ বুলি ক'লে মানে খৰচা আপোনাৰ মোটামুটি তেহেঁতি জন্ম মানে গাভিনী হোৱালৈকে 6-7 পেকেটমান দানা খাব, অকল যদি ড্ৰাই ফিডটো খুৱায়। বোলে নহয় বোলে মই মিক্সিং কৰি খুৱাওঁ বুলি ক'লে মানে তেতিয়া আপোনাৰ ইমান নাখাব, তেতিয়া 4 পেকেটমান দানা খাবগৈ তাৰ লগত মিক্সিং কৰি খোৱালে মানে, কাৰণ দানাটো কম পৰিমাণে দিবলগীয়া হ'ব যে, তেতিয়া কমি যাব। তো পোৱালি দিয়ালৈকে মুঠ আপোনাৰ 8-10 হাজাৰ টকা খৰচ হ'ব দানাত মানে। 8-10 হাজাৰ টকাৰ ভিতৰত মেডিচিন চেডিচিন গোটেইখিনি মিলাই 10 হাজাৰ টকা ধৰক আপুনি। 10 হাজাৰ টকা খৰচ হ'ব, তাৰপৰা পোৱালিটো এক্সট্ৰা পইচা, সেইটো মিলাই 70 হাজাৰমান টকা। 7 হাজাৰ টকা পোৱালি দিব লাগিব, তাৰপৰা আপোনাৰ দানাটো আপোনাৰ 10 হাজাৰ টকা ধৰক, মেডিচিন লগাই 10 হাজাৰ 7 হাজাৰ 70 হাজাৰ টকা। 70 হাজাৰ টকা খৰচ আহে। তো প্ৰথমবাৰতে যদি তেওঁ পোৱালি দিয়েতো আপোনাৰ কষ্টৰ পৰা আদি কৰি গোটেইখিনি খৰচা উঠিয়ে যাব বাৰু। হয় হয়। গাভিনী অৱস্থাত গাহৰি প্ৰতিপালন কেনেকৈ কৰিব লাগে? গাভিনী অৱস্থাটোত মানে প্ৰতিপালন ভালকৈ কৰিবলগীয়া হয়। দানাটো লিমিট হিচাপে দিব লাগে। যদি দানাটো অধিক পৰিমাণে দিবলগীয়া হয় তেতিয়া আপোনাৰ চৰ্বি বেছি হৈ যায়। চৰ্বি বেছি হোৱাৰ লগে লগে পোৱালিও হয়তো কম পাব পাৰে আপুনি। তাৰপৰা ঠিক আপোনাৰ তাহাঁতৰ জ্বৰ হৈছে নেকি সেইখিনি চাই থাকিবলগীয়া হয়, কাৰণ গাভিনী অৱস্থাত প্ৰেগনেঞ্চি অৱস্থাত যিকোনো মেডিচিন ইউজ কৰিব নোৱাৰে। সেইটো কাৰণে আপোনাৰ সেইটো সময়ত বহুতখিনি চাই থাকিবলগীয়া হয়, মানে জ্বৰ হ'লে মানে বা চৰ্দি হৈছে নেকি বা লেট্ৰিন চেটিন কিবা ঢিলা হৈছে নেকি, কাৰণ সেইখিনি হোৱা আগমুহূৰ্তত নিজে সতৰ্ক থাকিব লাগে। কাৰণ আপোনাৰ নৰ্মেলি এতিয়া প্ৰেগনেঞ্চি নোহোৱা বা খাচী গাহৰিয়ে হওক বা কিছুমান চেউৰী গাহৰি হওক বা তেনেকুৱা গাহৰিবিলাক জ্বৰ হ'লেও কোনো প্ৰব্লেম নাই মানে। এই থাৰ্মোমিটাৰ আছিলে, জুখি পেলাই বোলে জ্বৰ হ'ল, মই পেৰাচিটামল ইনজেকশ্যন বা কিবা আপোনাৰ এণ্টিবায়'টিক কিবা এটা মাৰি পঠিয়াই দিলোঁ, তেতিয়াতো ভাল হৈ যাব, একো টেনশ্যন ল'বলগীয়া নাই বিশেষ। কিন্তু প্ৰেগনেঞ্চি গাহৰিজনীক আপুনি মানে যিকোনো এটা মেডিচিন মানে ইউজ কৰিব নোৱাৰে, বেলেগ গাহৰিক দিয়া মেডিচিন এটা ইউজ কৰিব নোৱাৰে। সেইটো কাৰণে মানে তাহাঁতৰ লগত অকণমান লাগি থাকিবলগীয়া হয় বা চাই থাকিবলগীয়া হয়, প্ৰব্লেমখিনি কিবা আহিছে নেকি সিহঁতৰ ক্ষেত্ৰত, তেনেকুৱা। গাভিনী অৱস্থাত গাহৰি কি ঔষধ প্ৰয়োগ কৰিব লাগে? গাভিনী অৱস্থাত ঔষধ প্ৰয়োগ কৰিবলৈ হ'লে মানে আপোনাৰ মিনাৰেল মিক্সাৰ খুৱাব পাৰে, কেলছিয়াম খুৱাব পাৰে। তাৰপিছত আপোনাৰ তেনেকৈ সেইখিনিয়ে মেডিচিন, আৰু বিশেষ একো নাই। আপোনাৰ মেডিচিন হিচাপে কি, যদি তাই বোলে স্কিনৰ কিবা প্ৰব্লেম আহে তেতিয়া মানে ছালৰ কিছুমান বেমাৰৰ মেডিচিন আছে, ছালত গা ধুৱাব পাৰি, চাবোন আছে, তেনেকুৱাখিনি ইউজ কৰিব পাৰে। আৰু বিশেষ ইনজেকশ্যন আপোনাৰ এণ্টিবায়'টিক কিছুমান কিবা সৰু সুৰা বেমাৰ হ'লে এণ্টিবায়'টিক মাৰিব পাৰে। প্ৰেগনেঞ্চি চেপৰ যিবিলাক এণ্টিবায়'টিক ইনজেকশ্যন থাকে তেনেকুৱাবিলাক মাৰিব পাৰে, একো প্ৰব্লেম নহয় তেতিয়া মাৰিলে মানে, তেনেকুৱাই। আৰু আপোনাৰ এইটো যিটো পোৱালি আছে, হয় হয়, ধৰি লওক এজনী গাহৰি কিমান দিনত এনে গাভিনী হয়? এই পোৱালি যে ডাঙৰ কৰি কিমান দিনত গাভিনী হ'ব? মানে এই পোৱালিখিনি আপুনি সৰু পোৱালিখিনিৰ কথা সুধিছে? সৰু পোৱালিখিনি আপোনাৰ 8 মাহমানত মানে তাই গাভিনী হ'বগৈ আৰু, মানে 7 মাহতে কৰ্চ বিচাৰে, হিটত আহে বিচাৰে গাভিনী, কিন্তু তেতিয়া বেয়া অলপ দিলে মানে সৰু হৈ থাকে কাৰণে। সেইটো কাৰণে আপুনি 8 মাহত দিলে মানে ভাল হয় আৰু তেতিয়া পোৱালি গ্ৰথবিলাক ভাল আহিব। এতিয়া এজনী গাহৰি মোৰ পূৰা 8 মাহত মই হিটত কৰ্চ কৰাইছোঁ মানে, সেইজনী গাহৰি এজনী আপোনাৰ এই গোটেইখিনি মই 8 মাহতে কৰ্চ কৰোঁ আৰু। হয়, জন্মৰ পৰা 8 মাহত মই কৰ্চ কৰাইছোঁ। এতিয়া তাহাঁতৰ 1 মাহমান হৈছে, এতিয়া 9 মাহমান হৈছে এতিয়া মোৰ গাভিনী হৈ আছে। এতিয়া 9 মাহ, সৰুৰ পৰা 9 মাহ হৈছে মানে বয়সটো সিহঁতৰ। আপোনাৰ ইয়াত যিটো দেখাইছে ককাই ভাই পিক ব্ৰিডিং ফাৰ্ম, ইয়াত কি গাহৰি পোৱা যাব, কি জাতৰ গাহৰি পোৱা যাব?
এখন বেনাৰত আপোনাৰ ঠিক তেনেকৈ গাহৰিখিনি বিষয়ে মই লিখা নাই কিবা হয় মোৰ আৰু এখন ডাঙৰ বেনাৰ আছে বনাই থোৱা আছে বতৰ বেয়া কাৰণে মই এখন লগাবলৈ সময় সুবিধা তেনেকৈ মিলা নাই এখন আপোনাৰ ন'টিছ ব'ৰ্ড হয় একচুৱেলি জাননী মানে ইয়াত ফাৰ্ম চৌহদত মানে প্ৰৱেশ কৰিবলৈ দিয়া নহয় যিকোনো মানুহ আহিলে মানে উইদাউট পাৰ্মিশ্যনত তো ইয়াত পোৱা যায় মোৰ এতিয়া বৰ্তমান আছে আপোনাৰ য়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ F1 ডিউৰক তাৰপৰা আপোনাৰ লাৰ্জ ব্লেক তো এনেকুৱাখিনি আছে বেলেগকৈ আপোনাৰতো তেনেকৈ নাই আৰু এইখিনি গাহৰি মই ৰাখিছোঁ বাতি বৰ্তমান হয় আৰু আনিম চেষ্টা চলাই আছোঁ বৰ্তমান আছোঁ ককাই ভাই পিগ ব্ৰিডিং ফাৰ্ম ইয়াত লিখা আছে জৈৱ নিৰাপত্তাজনিত কাৰণত ফাৰ্ম চৌহদৰ ভিতৰত যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে তো তলত যিখন বেনাৰ পষ্টাৰ আছে তাৰ তলতে তেওঁলোকে পটাছ পানী ইউজ কৰিছে চাওক ফাৰ্মত যেতিয়া এণ্ট্ৰি কৰে সদায় পটাছ পানীত ধুই ল'ব লাগে এনেকৈ আপোনালোকে পটাছৰ ব্যৱহাৰ কৰিব ফাৰ্মত যিসকল ব্যক্তি আপোনাৰ ফাৰ্মত প্ৰৱেশ অৰ্থাৎ চাবলৈ আহে তেওঁলোকে পটাছ পানীয়ে ভৰি হাত ধুৱাই সোমাব দিব পৰাপক্ষত একচুৱেলি মানুহ ফাৰ্মত সোমাব দিব নালাগে তেওঁলোকে কিবা কাৰণত যদি অসুবিধা পাইছে সেইখিনি ফোনতে হ'লেও কনচাল্ট কৰিব লাগে বা লগ পোৱা হ'লেও কথাখিনি পাতিব লাগে যিখিনি আমি জানো যিখিনি আমাৰ দিবলগীয়া পৰামৰ্শ গোটেইখিনি আমি দিওঁৱে কিন্তু ফাৰ্ম চৌহদত তেনেকৈ মানুহ সোমাব দিয়াটো একচুৱেলি ভালো নহয় মানে কাৰণ কেলৈ এতিয়া পটাছ পানী দিছিলোঁ পটাছ পানীয়ে মোৰ গোটেই সমস্যাখিনি যে দূৰ কৰিব সেইটো কথা নহয় মানে কিন্তু যিমানখিনি হয় মই পটাছ পানী বা দূৰ হয় আমি নিজে আহিবলগীয়া হ'লেও পটাছ পানী ধুই যাওঁ কিন্তু য'তো মানুহ আহিলে মানে তেনেকৈ সোমাব দিয়াটো একচুৱেলি উচিত নহয়ও কাৰণ তেওঁলোকে নিজে ফাৰ্ম এখন যেতিয়া কৰিব সেইখিনি তেওঁলোকে নিজেও মানে ভাবি চিন্তি চাই পেলাই কৰিব মানে কাৰণ কেলৈ এজন মানুহক সোমাব দিয়াৰ লগে লগে বহুতখিনি কথা আহি পৰে আৰু সোমাব নিদিলেও তেওঁ অকণমান সময় কাৰণে বেয়া পাব পাৰে একো নাই কিন্তু আপোনাৰ অকণমান বেয়া পোৱাৰ কাৰণে আকৌ মোৰ ইমান ডাঙৰ এটা মানে কষ্ট ইয়াত যিমানখিনি কষ্ট কৰি মই ইমানখিনি পৰ্যায় পাইছোঁগৈ সেইখিনি মোৰ কিবা এটা হৈ যোৱাটো মই নিবিচাৰোঁ বা কোনে হ'লেও নিবিচাৰে যোনে হ'লেও নিবিচাৰে তেনেকুৱাখিনি কথা আৰু সোমাব দিয়াটো ইমান ভাল নহয় মানে সেইটোৱে কথা এজনী গাহৰি ইয়াত শুই আছে যে এই প্ৰেগনেঞ্চি হৈ আছে নেকি এই প্ৰেগনেঞ্চি আছে হয় প্ৰেগনেঞ্চি আছে কিমান দিন হৈ আছে এই প্ৰেগনেণ্ট হোৱা এমাহ 10 দিনমান হৈছে এতিয়া এমাহ 10 দিনমান হৈছে এই এইবাৰ প্ৰথম প্ৰেগনেণ্ট হৈছে হয় বৰ্তমান এইজনী আনুমানিক ৱেইট আপোনাৰ ওজন কিমান হ'ব এই আনুমানিক ৱেইটটো আপোনাৰ 125ৰ ভিতৰত হ'ব 125 30 ভিতৰতে হ'ব মানে লাইভ ৱেইটটো কিমান মাহ হৈ আছে এই বৰ্তমান এতিয়া আপোনাৰ 9 মাহ পাৰ হৈ গৈছে আৰু কাৰণ কেলৈ তাই 8 মাহত ভিতৰত আহিছিলে এমাহ 10-15 দিন হৈছে মোৰ কোৰ্চ কৰোৱা সেইটো হিচাপত আপোনাৰ 9.5 মাহমান হৈছে আৰু 9 মাহ পাৰ হৈ গৈছে আৰু আগতো দেখিছে যিজনী আছে সেইজনী প্ৰেগনেঞ্চি হয় তাই আপোনাৰ 20 দিনমান হৈছে প্ৰেগনেণ্ট হোৱা ঠিক সেইজনীও আপোনাৰ সেই তেনেকৈ 1 মাহ হয় 1 মাহ 20 দিন নে 25 দিন তাই হৈছে ইয়াতকৈ আগত হোৱা তাই ইয়াতকৈ তাই আগবাঢ়ি হয় সেই লাষ্টৰ সেইজনীও দেখিছে আপুনি এই ছাইডটোত যিমানখিনি দেখিছে গোটেইখিনি প্ৰেগনেণ্টে হয় খালি ৰঙাৰ সেই বৰটো আৰু তাৰ লগত এটা খাচী পোৱালি আছে যে সেইটো এটা বাদ কৰি বাকীখিনি গোটেইখিনি আপোনাৰ প্ৰেগনেণ্টে আছে বাৰু ইয়াত ছাইডত থকাখিনি প্ৰেগনেণ্ট নাই হোৱা এতিয়ালৈকে সময় হোৱা নাইখিনি সৰু হৈ আছে চাইজটো সেইটো কাৰণে মই দিয়া নাই এইটো আপোনালোকে লাইটটো ইয়াত কিয় জ্বলাই ৰাখিছে এইটো পোৱালিখিনি জগাৰ পিছৰ পৰা লাইটটো আমি লগাই থৈ দিছোঁ কেলৈ মানে ঠাণ্ডা বহুত পৰিছিলে পোৱালিখিনি মই আগতো এবাৰ ভিডিঅ'ত আপোনাক কৈছিলোঁ যে সিহঁতক হিটটো বহুত লাগে পোৱালি অৱস্থাত কাৰণ হিটটো দিলে মানে আপোনাৰ সিহঁতক কিছুমান প্ৰব্লেম নাহে যেনেকৈ আপোনাৰ ডায়েৰিয়া প্ৰব্লেম নাহে বা লেট্ৰিনটো ঢিলা নহয় জ্বৰ চৰ্দি নহয় তো পোৱালি অৱস্থাত বহুতখিনি কেয়াৰ ল'বলগীয়া হয় সেইকাৰণে মই লাইটটো এনি টাইম লগাই থৈ দিওঁ আৰু তাতে বৰষুণ এনেকুৱা দিছে বতৰ ইমানে ঠাণ্ডা তো সেইকাৰণে মই সিহঁতক লাইটটো এনি টাইম লগাই থৈ দিছোঁ মানে শীতাও দিব পৰা যায় কিন্তু 200 পৰা ভাল এটা লগাই থ'লেও মানে একো নাই গৰমটো ধুনীয়া হৈ থাকে বাৰু সিহঁতি আকৌ মাকৰ গাখীৰটো যেতিয়া খাই বৈ আহি কিনে ইয়াত ধুনীয়াকৈ শুই থাকে আকৌ ভোক লাগে আকৌ নিজে ওলাই গৈছে নিজে খাইগৈ মানে তো বন্ধুসকল যদি আপোনালোকে এনেকৈ পোৱালি যতন কৰিব বিচাৰে তেনেহ'লে এনেকুৱা এটা আপোনাৰ কাঠৰ ফ্ৰেম বনাই কিনি পোৱালি ৰাখিব পাৰে কিছুমানে ফাৰ্মৰ ভিতৰতে আপোনাৰ পকাকৈও বনাই লয় পকাকৈ বনালে মানে কি হয় মই পকাকৈ এইটো কাৰণে পচন্দ কৰোঁ মোৰ ফালৰ পৰা জেগাটো বন্দিয়ে হৈ যায় মানে সেইটো আপুনি উঠাই নিব নোৱাৰে বা কিবা ফিক্স হৈ গ'ল কিন্তু মই কাঠৰ কৈ দিছোঁ কেলৈ মানে ইয়াক মই এতিয়া পোৱালি বিক্ৰী কৰাৰ পিছত ইয়াৰ পৰা উঠাই লৈ যাম মই ইয়াক জেগাটো সম্পূৰ্ণ খালী হৈ গ'ল খালী হৈ যোৱাৰ লগে লগে আপোনাৰ টেনশ্যন নাই মানে তো আপুনি ইয়াত বোলে আকৌ এজনী গাহৰি নথ'বলৈ মই মতা গাহৰি ৰাখোঁ বুলি ক'লেও ৰাখিব পাৰে কাৰণ কেলৈ তাত বাকচটা থকাৰ লগে লগে তাক আপুনি অকল তাত মাইকী গাহৰি ৰাখিব পাৰিব কাৰণ কেলৈ প্ৰেগনেঞ্চি গাহৰি ৰাখিব লাগিব পোৱালি দিব তাৰ বাকচত সোমাবগৈ কাঠৰ হ'লে আপোনাৰ ফল্ডিং চিষ্টেম মই এইটো নি পিনে আকৌ মই বেলেগত বহাব পাৰোঁ মানে তেনেকৈ 2-3টা বাকচ হ'লে আপোনাৰ চলি থাকিব পাৰে কাৰণ কেলৈ আপুনি যদি গোটেই কেবিনতে বাকচ বনাবলগীয়া হয় প্ৰেগনেঞ্চি গাহৰি কিন্তু যথেষ্টখিনি খৰচা আহি পৰে কাঠৰ বনাই লোৱাৰ লগে 2-3টা বনাই লোৱাৰ লগে লগে হৈ গ'ল আপোনাৰ একেলগতে আপোনাৰ 6-7জনী গাহৰি জগিব আছে 3-4টা বাকচ বনাই ল'লে আপোনাৰ খৰচটো কমি আহিব আৰু সেইকেইটাতে আপোনাৰ কামটো চলি থাকিব মানে লগতে আৰু এটা জানিব বিচাৰোঁ ভাল পোৱালি পাবলৈ হ'লে গাভিনী অৱস্থাত গাহৰিজনী কি মানে চাব লাগিব দিশটো চাব লাগিব ভাল পোৱালি পাবলৈ হ'লে মানে আপুনি দানাখিনি ভাল কোৱালিটি খুৱাব লাগিব বিশেষকৈ তাৰপৰা আপোনাৰ মিনাৰেল মিক্সাৰ খুৱাব লাগিব কেলছিয়ামো খুৱাব পাৰে আপুনি
তাৰপৰা আপোনাৰ ভিটামিন জাতীয় কিছুমান যদি মেডিচিন খুৱায় তেতিয়াও পোৱালি ভাল হয়। বেছি প্ৰয়োগ কৰিব নালাগে, কাৰণ কেলৈ চৰ্বিটো বেছি হৈ গ'লে মানে পোৱালিৰ ক্ষেত্ৰত অকণ প্ৰব্লেম আহি পৰে। তো আপোনাৰ বৰ্তমানটো দেখিছে মোৰ পোৱালিটো মোৰ হিচাপতো ভালেই যেন লাগিছে। মোৰ নিজৰ পোৱালি বুলি মই অহংকাৰ কৰা নাই বাৰু, পোৱালিখিনি নিশ্চয় ভালেই যেন লাগিছে। তো সেই তেনেকৈ আপোনাৰ মিনাৰেল মিক্সাৰ, কেলছিয়াম, ভিটামিন জাতীয় কিছুমান যদি বস্তু খুৱায় পোৱালি গ্ৰ'থবিলাক ভাল আহে তেতিয়া। এইখিনি ক'ত ক'ত পৰে, যিখিনি মল আছে বা দেখাই দিব। গতিকে আপুনি জনাওকচোন, আপুনি যিখিনি পানী চফা কৰা পানী কেনি ক'ত আপোনালোকে পেলোৱাৰ ব্যৱস্থা কৰিছে? পানীখিনি ব্যৱস্থা মানে দুটা আছে আপোনাৰ। এইফালৰ যিটো পাৰ্ট দেখিছে এই পাৰ্টৰ পানীটো সিফালে আছে ড্ৰেইনটো, আৰু এইফালৰ যিটো এইটো পাৰ্টৰ পানীটো এইফালে আহে। এই পানীখিনি গৈ আপোনাৰ দুইখিনি পানী একেলগ হৈছে। একেলগ হৈ পেলাই আপোনাৰ বৰ্তমান সময়লৈকে মই পকাকৈ বনাই আছোঁ, কিন্তু বৰ্তমান আজি 2 বছৰ দিনে মই কেঁচা টেংকি এটাত ইউজ কৰি আছিলোঁ। এইটো নলা দেখিছে যে, এই নলাতে গৈ পেলাই আগলৈ যায়গৈ বস্তুটো। এইটো ৰিচিভ কৰচোন, ফোন কৰি আছোঁতে। তো এনেকৈ এতিয়া এইফালেদি গৈ আপোনাৰ এইটো ড্ৰেইনত মোৰ পানীটো যে জমা হৈছে। তো এতিয়া মই কি কৰিম মানে এনত পুতি পেলাম, পুতি পেলাই ইয়াৰ ওপৰত ফাৰ্ম বনিব। তো ফাৰ্ম বনিব, তেতিয়া আপোনাৰ এইফালৰ নলাটো পানীটো সেইটো নলা পানীটো একেটাই হৈ পেলাই আপোনাৰ এই ফাৰ্ম যিফালে বনিব, ফাৰ্ম বনোৱাৰ পৰা এনেকৈ এইফালেদি এনেকৈ ছাইডেদি গৈ পেলাই এই আগলৈ গৈ ড্ৰেইনটো সেই তাত পেলামগৈ এনেকৈ মানে। এইটো মই বনাই আছোঁ, আপোনাক দেখাই দিম বাৰু একেবাৰে। এইটো মই নতুনকৈ বনাই আছোঁ এতিয়া। ইয়াত আপোনাৰ দুটা 4টা টেংকি বনোৱা হৈছে। মানে এটা টেংকিত আপোনাৰ 2টাকৈ আছে আৰু এটা টেংকি 2টাকৈ আছে। মানে টোটেল 4টা টেংকি হয়, কিন্তু 2টা টেংকিহে ইউজ হ'ব মোৰ। এইটো চাইজটো কিমান আছে? এইটো আপোনাৰ মই দেখাই দিছোঁ বাৰু আপোনাৰ। এইটো আপুনি দেখিলে, এইটো আপোনাৰ তলটো পকা আছে বাৰু, মই নামি দেখাই দিছোঁ, আপুনি নামিব নালাগে। তো এইটো আপোনাৰ বহল আছে 6 ফুট। তো ইয়াৰ পৰা তালৈ আছে 7 ফুট। তো ঠিক তেনেকৈ সেইটো আছে আপোনাৰ 7 ফুট আৰু বহলটো আছে 6 ফুট। তো আপোনাৰ 2টা পাৰ্ট হৈছে যে, ইয়াত মানে গেট থাকিব। ইয়াত এটা খুঁটা আহিব ওপৰৰ পৰা, ইয়াত এখন গেট থাকিব, তাতো ঠিক তেনেকৈ এখন গেট থাকিব। তো তাত মানে গোবৰটো ষ্টক কৰিম মানে মই। ইয়াত আৰু ইটা আৰু উঠিব, ইমান লাগে ইটা আহিব। তো কি হ'ব মানে বস্তুটো ইয়াতো ৱাল আহিব, মাজতো ৱাল আহিব। এইটো টেংকি মই গোবৰটো তাহাঁতৰ যিটো মলটো মানে গোবৰটো মই টিঙত ভৰাই নি তাত জমা কৰি দিম। জমা কৰাৰ যেতিয়া সেইটো টেংকি ফিল আপ হৈ যাব, সেইটো ফিল আপ হৈ তাত যিখিনি মেডিচিন দিব লাগে মেডিচিনখিনি দি পেলাই মই সেইটো টিপাল দি বা ওপৰত টিং থাকিব তাক ঢাকি দি দিম মানে, তেতিয়া চেনটো নামাৰে মানে, গোন্ধটো নামাৰে। তাৰপৰা যেতিয়া এইটো ভৰ্তি হৈ যাব, ভৰ্তি হোৱাৰ পিছত মই আকৌ এইটো ভৰ্তি কৰিম মানে, সেইটো ঢাকি পেলাই এইটো ভৰ্তি কৰি দিম। এইটো যেতিয়ালৈকে ভৰ্তি নহ'ব, ভৰ্তি কৰিয়ে থাকিব লাগিবতো। ভৰ্তি হোৱালৈকে যেতিয়া সেইখিনি তাত শুকাই যাব, শুকোৱাৰ লগে লগে তেতিয়া মই সেইখিনি বেলচাৰ দি বস্তাত ভৰাই পেলাই কিবা কিবি কামত ইউজ কৰিব পাৰিম, শাক পাচলি হওক বা কিবা সাৰ মই প্ৰস্তুত কৰিব পাৰিম। তাৰপিছত মই এইটো ভৰ্তি হোৱাৰ লগে লগে সেইটো খালী কৰি দিম। সেইটো খালী হোৱাৰ পিছত আকৌ এইটো যেতিয়া ভৰ্তি হৈ যাব আকৌ মই সেইটো ইউজ কৰিম। মানে 2টা কেবিন আপোনাৰ ৰটেশ্যন হৈ থাকিব। ঠিক তেনেকৈ মই যিটো পানীবিলাক আহিব, হয়, এইটোত আপোনাৰ সিহঁতৰ যিবিলাক এতিয়া পাচাবৰ বা গা ধোৱা পানীবিলাক যে আপোনাক দেখাইছিলোঁ ইয়াত যে জমা হৈছিলে বুলি, এই বস্তুটো মই ইয়ালৈ কৰি দিম এতিয়া। এইটো ছেম মানুহৰ টেংকি লিখাকৈ বনাইছোঁ মই। এইটো আপোনাৰ দ আছে 7 ফুট, তো দীঘল আছে 14 ফুট, মাজত আছে আপোনাৰ ভাগ কৰি দিছোঁ মানে, আৰু এইটো 7 ফুট, এইটো 7 ফুট, স্কোৱাৰ 7টাতে হয়, দটো 7 ফুটে হয়। তো দীঘলটো 14 ফুট হয়। ইয়াৰ পানীটো আপোনাৰ ইয়াত প্ৰথম মলটো ইয়াত পৰিবহি। ইয়াৰ পৰা যিটো ফ্ৰেছ পানী নিগৰি পেলাই, মানে যিটো আপোনাৰ অলপ ৰিফাইন টাইপৰ হ'ব পানীটো বগৈ সিটো টেংকিলৈ গৈ থাকিব। সেইটো টেংকিৰ পৰা সিফালে মই আউটপাছ দি দিম পথাৰলৈ, তেনেকৈ পানীটো সিফালে ওলাই গৈ থাকিব মানে। তো মোৰ ফাৰ্ম তেতিয়া মানে টেংকিৰ পৰা আপোনাৰ 6 ফুটৰ সিফালৈকে ফাৰ্মেই থাকিব। ইয়াত গোবৰ থাকিব, ইয়াত সিহঁতৰ পাচাব আৰু গা ধোৱা পানীখিনি জমা হ'ব মানে, তেনেকুৱা। ইয়াতে দেখা পাইছোঁ তেওঁ হয়তো নতুন ফাৰ্মৰ প্ৰস্তুতি কৰিছে। ইয়াৰ পৰা জানোচোন কিয় কাৰণে পুতি থৈছে খুঁটিটো? হয়, মোৰ মানে সেইদিনাখনি যেতিয়া মই ইয়াৰ খুঁটাবিলাক আগত মই পকা খুঁটা দিছিলোঁ, পকা খুঁটা দিলে যথেষ্ট খৰচ আৰু টাইমো যথেষ্ট লাগে। সেইটো কাৰণে এবাৰ কি কৰিলোঁ, যিটো আপোনাৰ 3 ইঞ্চি বয়িঙৰ পাইপ, তেনেকুৱা পাইপ লৈ আহিলোঁ। এই বাঁহটোতকৈ শকত হ'ব তেনেকুৱা পাইপ আনিবলৈ গৈছিলোঁ। পাইপ অনা আগমুহূৰ্তত মোক কিমানটা খুঁটা প্ৰয়োজন হ'ব সেই তাৰ এটা জোখ উলিয়াইছিলোঁ মই। তো মিনিমাম মোৰ 16টামান খুঁটা প্ৰয়োজন হৈছিলে। 16টা খুঁটা মই জোখ খুঁটা উলিয়াইছিলোঁ নিজে অনুমানিক ফিটা টেপ লৈ পেলাই। এইটো আপোনাৰ 7 ফুট আছে ইয়াৰ পৰা ইয়ালৈ। তো ইয়াৰ পৰা তালৈ 10 ফুটমান হ'ব। তো সেইটো এটা জোখ উলিয়াইছিলোঁ মানে যে কেইটা খুঁটা মোক লাগিব মানে, সেই খুঁটা হিচাপটো উলিয়াবৰ কাৰণে মই এনেই খুঁটি মাৰি লৈছিলোঁ। কিন্তু কাম চব ৰেডি হৈ আছে, কিন্তু বৰষুণ বতৰ বেয়া কাৰণে মই এতিয়া কাম আৰম্ভ কৰিব পৰা নাই। নহ'লে ইমান দিনে মোৰ খুঁটাখিনি অন্তত পুতি পেলাই ছাইডৰ যিখিনি ঢেলাইখিনি হৈ গ'ল, কিন্তু হৈ যোৱাৰ লগে লগে মোৰ তলৰ ওপৰতো টিং লগাই দিয়াৰ লগে লগে তলৰখিনি মোৰ বৰষুণ দিলেও কাম চলি থাকিলেন। কিন্তু সমস্যা যিটো হৈছে মানে এতিয়া বতৰটো এনেকুৱাকৈ বৰষুণ দি আছে মানে, বৰষুণ নেৰাই হোৱাৰ কাৰণে এইকেইদিন কামেই অফ হৈ আছে মানে, মিস্ত্ৰীও আহিব পৰা নাই তেনেকৈ।